নমস্কাৰ জ্ঞান খবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি বিশিষ্ট নাট্যকাৰ সংগীতজ্ঞ কবি বোলছবিৰ পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে আলোচনা কৰিম। তেওঁ মূলতঃ নাট্যকাৰ হিচাপে পৰিচয় লাভ কৰিছে যদিও তেওঁ আছিল এজন বিপ্লৱী কবি। তেওঁ আছিল হৰিবিলাস আগৰৱালাৰ নাতি চন্দ্ৰকুমাৰ আগৰৱালাৰ ভতিজা আৰু সংগীতজ্ঞ পৰমানন্দ আগৰৱালা আৰু কিৰণময় আগৰৱালাৰ পুত্ৰ। তেওঁ 1903 চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰে আৰু তেওঁ অসমত শিক্ষা শেষ কৰি তেওঁ বিলাতলৈ গৈছিলে আৰু ইংলেণ্ডত তেওঁ পঢ়ি থাকোঁতে চলচ্চিত্ৰ নিৰ্মাণ বিষয়ক এটি প্ৰশিক্ষণ লোৱাৰ উদ্দেশ্যে তেওঁ জাৰ্মানীলৈ গৈছিলে আৰু জাৰ্মানীত প্ৰশিক্ষণ লৈ তেওঁ পুনৰ অসমলৈ ঘূৰি আহে আৰু অসমলৈ ঘূৰি আহি তেওঁ তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামেৰে এটি ষ্টুডিঅ' নিৰ্মাণ কৰে আৰু সেই ষ্টুডিঅ'ৰ পৰাই তেওঁৰ প্ৰথমখন বোলছবি জয়মতী নিৰ্মাণ কৰে আৰু এই জয়মতীখন তেওঁ মুক্তি দিছিলে 1935 চনত। তেওঁ অসমত যদিও মানে কিছু পৰিমাণে দৃশ্যগ্ৰহণ কৰিছিলে, তেওঁ বোলছবিখনৰ দৃশ্যগ্ৰহণৰ কাম তেওঁ কলিকতাতো কৰিছিলে আৰু সেইকাৰণে তেওঁ 1935 চনৰ 10 মাৰ্চত কলিকতাৰ যিটো ৰাওনাক প্ৰেক্ষাগৃহ তাত তেওঁ জয়মতীখন মুক্তি দিছিলে আৰু তাৰ 10 দিন পিছত অৰ্থাৎ 20 মাৰ্চত তেওঁ গুৱাহাটীত এই জয়মতী চলচ্চিত্ৰখন মুক্তি দিয়ে 1935 চনৰ 20 মাৰ্চত। আৰু এইখন আছিলে তেওঁৰ প্ৰথম ছবি আৰু জয়মতীখন আছিলে প্ৰথম অসমীয়া বোলছবি। আৰু তেওঁৰ দ্বিতীয়খন কথাছবি হৈছে ইন্দ্ৰমালতী আৰু এই ইন্দ্ৰমালতীখন 1939 চনত তেওঁ মুক্তি দিয়ে। তেওঁৰ প্ৰথমখন ছবি জয়মতী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰীৰ নাটকৰ আলম লৈ পেলাই তেওঁ নিৰ্মাণ কৰিছিল আৰু ইন্দ্ৰমালতীখন তেওঁৰ সম্পূৰ্ণ নিজৰ কাহিনী লৈ পেলাই নিৰ্মাণ কৰা। মানে জয়মতীখন হৈছে অতীত গৌৰৱ জয়মতীৰ কাহিনীৰ ওপৰত আৰু ইন্দ্ৰমালতীখনত আছে স্বাধীনতা আন্দোলনৰ ছবি। গতিকে আমি তেওঁৰ পৰিচালনা কৰা দুখন কথাছবিৰ বিষয়ে পালোঁ। এইবাৰ আহোঁ তেওঁৰ ৰচনা কৰা কবিতাসমূহৰ ওপৰলৈ। তেওঁ এজন বিপ্লৱী কবি আছিল আৰু তেওঁ ৰচনা কৰা আটাইবোৰ কবিতাক একলগ কৰি পেলাই লুইত পাৰৰ অগ্নিসুৰ নাম দি তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ কৰে। তেওঁ মূলতঃ নাট্যকাৰ হিচাপে পৰিচয় লাভ কৰিছে। তেওঁ মাত্ৰ 14 বছৰ থাকোঁতে তেওঁৰ প্ৰথমখন নাটক শোণিত কুঁৱৰী ৰচনা কৰিছিল আৰু এইখন 1925 চনত প্ৰকাশ পায়। মাত্ৰ 14 বছৰ থাকোঁতে তেওঁ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। শোণিত কুঁৱৰী নাটকখনৰ চৰিত্ৰসমূহ আছিল বানৰজা, উষা, অনিৰুদ্ধ, চিত্ৰলেখা, পত্ৰলেখা ইত্যাদি। তাৰপিছত তেওঁৰ আন এখন নাটক হৈছে কাৰেঙৰ লিগিৰি আৰু এইখন 1930 চনত মুক্তি লাভ কৰে আৰু কাৰেঙৰ লিগিৰিখনেই আছিল তেওঁৰ শ্ৰেষ্ঠ নাট। এই নাটকখনৰ দৃশ্য আছিল 5টা আৰু এই নাটকখনৰ চৰিত্ৰসমূহ আছিলে সুন্দৰ কোঁৱৰ, সুদৰ্শন, বপুৰা, ৰাজমাও, কাঞ্চনমতী, শেৱালী, সেউতী, ৰুণুক জুনুক ইত্যাদি। তাৰপিছত তেওঁৰ আন এখন নাট হৈছে লভিতা আৰু এই লভিতাখন দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচিত। গতিকে এইখন এখন বাস্তৱধৰ্মী নাটক আছিল। এই নাটকখন 1948 চনত প্ৰকাশ পায় আৰু এই নাটকখনৰ চৰিত্ৰসমূহ আছিলে লভিতা, বাণেশ্বৰ বৰুৱা, গোলাপ ইত্যাদি। তাৰপিছত তেওঁৰ আন এখন নাটক হৈছে ৰূপালী আৰু এইখন তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ পাইছিলে 1960 চনত। এই নাটকখনৰ চৰিত্ৰসমূহ আছিলে মণিমুগ্ধ, মায়াব, জোনাফা, ইতিভেন, ৰূপালী আৰু এই নাটকখন মেটাৰলিংকৰ মান্নাভানা নাটকৰ মানে প্ৰভাৱ পৰিছে বুলি কয়। ৰূপালীমত মেটাৰলিংকৰ মান্নাভানা নাটকৰ কিছু পৰিমাণে হ'লেও প্ৰভাৱ পৰিছে। তাৰ পিছৰখন আছিলে খনিকৰ আৰু এই নাটকখন এখন সামাজিক নাটক আছিল আৰু এই নাটকখনৰ চৰিত্ৰসমূহ হৈছে নবীন চন্দ্ৰ ফুকন, মিষ্টাৰ ফইন, মহম্মদ আলী
পৰিমল ইত্যাদি। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হৈছিলে 1951 চনত। গতিকে আমি আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে পালোঁ যে তেওঁ দুখন কথাছবি নিৰ্মাণ কৰিছিল, জয়মতী আৰু ইন্দ্ৰমালতী। এই জয়মতীখন মুক্তি দিছিলে 1935 চনত আৰু ইন্দ্ৰমালতীখন 1939 চনত। তাৰপিছত তেওঁ তেজপুৰত এটা চিত্ৰবন নামেৰে এটা ষ্টুডিঅ' নিৰ্মাণ কৰিছিল তেজপুৰৰ ওচৰৰ ফুলাগুৰি চাহ বাগিচাত। তাৰপিছত তেওঁ ৰচনা কৰা আটাইবোৰ কবিতা একলগ কৰি পেলাই লুইত পাৰৰ অগ্নিসুৰ নামেৰে এখন কবিতা পুথি নিৰ্মাণ কৰা হৈছিল। তেওঁ নাট্যকাৰ হিচাপেও প্ৰথম আত্মপ্ৰকাশ কৰিছিল মাত্ৰ 14 বছৰ বয়সত। তেওঁৰ নাটক এখন আছিলে শোণিতকড়ী, কাৰেঙৰ লিগিৰি, লভিতা, নিমাতী কন্যা, ৰূপালী আৰু খনিকৰ। ইয়াৰ উপৰি তেওঁৰ 3খন নাটক আধৰুৱা হৈয়ে ৰ'ল আৰু তেওঁৰ মৃত্যু হৈছিলে 1951 চনত। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ইমানখিনিয়ে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক কিছু পৰিমাণে হ'লেও উপকৃত কৰিব। ধন্যবাদ।